মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। নতুন এটা ভিডিঅ' ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই মিছা মাছৰ ৰেচিপি এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। ইয়াৰ বাবে মই 1 পোৱা মিছা মাছ লৈ লৈছোঁ। ধুনীয়াকৈ মিছা মাছকেইটা মই ভালকৈ ধুই ল'লোঁ আৰু এটা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এটুকুৰা আদা লৈছোঁ, 3টা জলকীয়া লৈছোঁ আৰু কেইটামান গোটা জিৰা লৈ লৈছোঁ। কেৰাহী গৰম কৰি জোখমতে মিঠাতেল দি লৈছোঁ আৰু তেল গৰম হোৱাত কেইটামান গোটা জিৰা ইয়াতে দি দিলোঁ। জিৰাকেইটা ফুটি যোৱাত পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনি একেবাৰে মই সৰুকৈ কাটি লৈছোঁ। এইখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা পৰি আহিছে। ইয়াৰে আধাখিনি মই এখন প্লেটত নমাই ৰাখিছোঁ। এয়া আধাখিনি নমাই ৰাখিছোঁ আৰু বাকী থকাখিনিতে মই মিছা মাছকেইটা দি দিলোঁ। এনেদৰে মিছা মাছ বনাই খালে ভাল লাগে, সৰু সৰু মিছা মাছ, সেইবাবে মই আজি ভাজি বনালোঁ। এনেকৈ মাজে মাজে মই 2-3 বাৰ লৰাই আছোঁ মাছকেইটা। ইয়াতে জোখমতে নিমখ দি দিলোঁ আৰু জোখত হালধি দি দিছোঁ। এইখিনি মই এনেকৈ লৰাই লৰাই ভাজি আছোঁ। কেইবাবাৰো মই লৰাই দিছোঁ। ইয়াতে মই এতিয়া এখন পিহনাত আদাকণ এনেদৰে ৰুকি পেলাই দি দিছোঁ। আদা দিলে মিছা মাছৰ টেষ্টটো খাবলৈ বেছি ভাল লাগে আৰু আপোনালোকে মন কৰিবচোন, মিছা মাছটো আচলতে বেলেগ এটা গোন্ধ ওলায়, কিন্তু আদাকণ দিলে সেই গোন্ধটো নাথাকে। অন্য মাছতকৈ মিছা মাছৰ গোন্ধটো মই অকণমান বেলেগ পাওঁ। আপোনালোকেও পাব, মন কৰিলে চাবচোন। আৰু এয়া মোৰ মাছকেইটা হৈয়ে গ'ল লগে লগে আৰু তেলত ভজা পিছত মাছকেইটা ৰঙা হৈ যায়। ইয়াতে মই এতিয়া জলকীয়াকেইটাও দি দিলোঁ আৰু যিমান জ্বলা খাই দিব আৰু বাকী যিকণ পিঁয়াজ মই ভাজি ৰাখিছিলোঁ সেইকণো ইয়াতে মই দি দিলোঁ ওপৰতে। মিছা মাছ আমাৰ এয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকে আজি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এখন প্লেটত মই এয়া মাছকেইটা নমাই ৰাখিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ মাছকেইটা। এনেদৰে আপোনালোকে বনাই খাব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতো ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম।